विधि लूट कर बनवा बीजेपी सरकार को बैक और हम सतौंधा जिंदाबाद 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 जुगान विभाग हाय 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 जुगान विभाग हाय 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 इंडियन के मूल्य खा कर बनवा बीजेपी सरकार को बैक प्रदर्शन छात्र सन्थाৰ আহ্বান মৰ্মে যে আমাৰ অসমৰ যিটো মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধিৰ ক্ষেত্ৰত আজিলৈকে বিজেপি চৰকাৰে কোনো এটা পদক্ষেপ লোৱা দেখা নাই যেনেকৈ নতুন চৰকাৰ আহিলে তেওঁলোকে এই ক্ষেত্ৰত মূল্যবৃদ্ধি হ্ৰাস কৰিব পৰা নাই ইন্ধন গেছৰ আজি দাম বাঢ়িছে আজি মিঠাতেলৰ দাম বাঢ়িছে আজি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যি মূল্যবৃদ্ধিটোত আকাশলম্বী যিখন হৈছে সেইখন কিন্তু বিজেপি চৰকাৰে আজিলৈকে ৰোধ কৰিব পৰা নাই তেওঁলোকে এনেই মাত্ৰ তেওঁলোকৰ যি ক'বলগীয়াখিনি তেওঁলোকে মাত্ৰ বিধানসভাত সেইখিনি উপস্থাপন কৰি থাকে কিন্তু হাতে কামে আজিলৈকে তেওঁলোকক কৰা দেখিবলৈ পোৱা যোৱা নাই গতিকে এটা কথা আমি বিজেপি চৰকাৰক আজি প্ৰতিবাদ কৰি তেওঁলোকক আমি শুভ প্ৰতিবাদ কৰি তেওঁলোকক জনাইছোঁ এটা কথা তেওঁলোকে যদি মূল্যবৃদ্ধি যদি অতি শীঘ্ৰে যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে ইন্ধন গেছ আৰু পেট্ৰলৰ মিঠাতেলৰ পৰা আদি কৰি যোগান বিভাগটোতো একেবাৰে কাম নাই তেখেতেতো শুয়ে থাকে যোগান বিভাগটো একেবাৰে শুই থকা এজন মানুহক দিছে গতিকে যোগান বিভাগটো সেইটো কাৰণে শুই থকাৰ কাৰণে আজি অসমত মূল্যবৃদ্ধি খুব বহুত বেছিকৈ হ'বলৈ পাইছে গতিকে এটা কথা মই কৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু যোগান বিভাগৰ আমাৰ মন্ত্ৰী ডাঙৰীয়াক কৈছোঁ আপোনালোকে যদি মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেতিয়াহ'লে কিন্তু অতি শীঘ্ৰে সদৌ অসম ছাত্ৰ সন্থা তথা ডেকা আঞ্চলিক ছাত্ৰ সন্থাই কিন্তু ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদ কৰিব কিন্তু সেই ক্ষেত্ৰত কিন্তু সদৌ অসম ছাত্ৰ সন্থা জগৰীয়া নহয় সেই ক্ষেত্ৰত জগৰীয়া হ'ব কিন্তু একমাত্ৰ কেৱল বিজেপি চৰকাৰে আজি যিখিনি তেওঁলোকৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰা গোটেই ব্যৱস্থাটো তেওঁলোকে মাত্ৰ তেওঁলোকৰ নিজৰ বাবে তেওঁলোকে তেওঁলোকৰ নিজৰ কাৰণে তেওঁলোকে ধন আত্মসাৎ কৰাৰ মাত্ৰ তেওঁলোকৰ সেইটোৱে মাত্ৰ পৰিকল্পনা তেওঁলোকে আজি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ যিবিলাক মন্ত্ৰী তেওঁলোকে বিভিন্ন কৰ্মত কাৰ্যকলাপত তেওঁলোকে জড়িত হৈ থাকে কয়লাৰ পৰা আদি কৰি গোটেইখিনি ক্ষেত্ৰত বিজেপি চৰকাৰ জড়িত তেওঁলোকে মাত্ৰ আমাক দেখুৱাই কিছুমান কুনীতি শুদ্ধ কিছুমান পৰিচালনা কৰিছোঁ বুলি আমাৰ মাজত মাত্ৰ তেওঁলোকে উপস্থাপন কৰি থাকে আজি এটা কথাই কৈ থওঁ এয়াই আজি প্ৰতিবাদৰ জৰিয়তে এটা কথাই জনাই থওঁ অতি শীঘ্ৰে যদি ইন্ধন গেছৰ দাম পেট্ৰলৰ দাম মিঠাতেলৰ দাম আৰু যিটো যোগান বিভাগে যদি এই ক্ষেত্ৰত যদি কোনো পদক্ষেপ নলয় তেতিয়া কিন্তু সদৌ অসম ছাত্ৰ সন্থা তথা লগতে ডেকা আঞ্চলিক ছাত্ৰ সন্থা সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ লগতে গোটেই সকলো ছাত্ৰ সন্থাই কিন্তু ইয়াৰ এইটো মূল্যবৃদ্ধিৰ ওপৰত কিন্তু ইয়াতকৈ প্ৰতিবাদী কাৰ্যসূচী কিন্তু আমি হাতত ল'ম